হেল্ল' এভৰিৱান, নমস্কাৰ। অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ জন্মদিন দিনাখনৰ ভিডিঅ' আছিলে, ভিডিঅ'টো দিব পৰা নাছিলোঁ, এতিয়া মই দিছোঁ। এই ফুলখিনি দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে ৰাস্তাত, খুব দেখি ভাল লাগিছে, ভিডিঅ'কে বনাই দিওঁ বোলো। তাৰপিছতে বাছৰ পৰা নামি আহি দোকানত আৰু বেলুন ল'বলৈ গ'লোঁ আৰু ৰুমৰ ডেক'ৰেশ্যনৰ বাবে। ইমান ধুনীয়া ধুনীয়া বস্তু আছে দোকানত। আৰু লগতে দেখিছিলে মই সাজি কাচি ল'লোঁ বাৰ্থডেৰ বাবে। তাৰপিছতে ওলাই আহিলোঁ কেক কিনিবৰ বাবে কেকৰ দোকানত। কিমান ধুনীয়া ধুনীয়া কেকখিনি ওলাইছে, মোৰ গোটেইখিনিহে লওঁ লওঁ লাগিছে। কেক লোৱাৰ পিছত মিঠাই দোকানত আহি মিঠাই ল'বলৈ আহিলোঁ, দেখিছে। তাৰপিছত লোৱা হৈ গ'ল আৰু হোৱাৰ পিছত আৰু ৰুমলৈ বুলি উভতি গৈ আছোঁ। ৰুমতে আৰু অকলে মোৰ জন্মদিনটো মনাই আছোঁ। আৰু চাওক ফটো কেইটামানত উঠিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া দেখিছে মিলিবাও আহিছিলে। আৰু মোৰ জন্মদিনৰ খানা দালি জোল মাংস ভাজি অকলে বনাইছোঁ। কিমানখিনি কৰিম আৰু ইমানখিনিয়ে কৰিলোঁ আৰু। ইমানখিনিয়ে আছিল, এতিয়ালৈ আহোঁ বাই। আকৌ এবাৰ লগ পাম নতুন এটি ভিডিঅ' দি। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।